মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 7ৰ লিওনাৰ্ডো দা ভিঞ্চি নামৰ লেসনটোৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰবিলাক। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। 1 নম্বৰত আছে এনসাৰ দ্য ফলোইং কুৱেশ্যন ইন কমপ্লিট সেন্টেন্সেস। তলত দিয়া প্ৰশ্নবোৰৰ সম্পূৰ্ণ উত্তৰ দিয়া। এ When was Leonardo da Vinci born? Leonardo da Vinciৰ জন্ম কেতিয়া হৈছিল? এনসাৰটো হ'ব Leonardo da Vinci was born on 14 April 1452. 1452 চনৰ 14 এপ্ৰিল তাৰিখে লিওনাৰ্ডো দা ভিঞ্চিৰ জন্ম হৈছিল। বি নম্বৰ Where did Leonardo spend his early years? লিওনাৰ্ডো দা ভিঞ্চিয়ে তাৰ বাল্য অৱস্থা ক'ত কটাইছিল? এনসাৰ Leonardo spent his early years with his grandparents in Vinci. লিওনাৰ্ডো দা ভিঞ্চিয়ে তাৰ বাল্য অৱস্থা ভিঞ্চিত তাৰ আইতাক আৰু ককাইদেউতাকৰ লগত কটাইছিল। সি নম্বৰ Under whom did Leonardo's father send him to apprentice? লিওনাৰ্ডোৰ দেউতাকে তাক কাৰ ওচৰত শিক্ষাৰ্থী হিচাপে পঠাইছিল? এনসাৰ Leonardo's father sent him to apprentice Andrea del Barquio. লিওনাৰ্ডোৰ দেউতাকে তাক এন্ড্ৰেয়া ডেল বাৰ্কিঅ'ৰ ওচৰত শিক্ষাৰ্থী হিচাপে পঠাইছিল। ডি নম্বৰত আছে নেম দ্য টু মাষ্টাৰ প্ৰাইজেছ অফ লিওনাৰ্ডো। লিওনাৰ্ডোৰ দুটা শ্ৰেষ্ঠ অৱদানৰ নাম লিখা। এনসাৰ দ্য লাষ্ট ছাপাৰ এণ্ড মনালিসা ইজ দ্য টু মাষ্টাৰ প্ৰাইজ অফ লিওনাৰ্ডো। লিওনাৰ্ডোৰ দুটা শ্ৰেষ্ঠ অৱদান হ'ল দ্য লাষ্ট ছাপাৰ আৰু মনালিসা। What did Leonardo created on the shield? লিওনাৰ্ডোৱে ঢালটোৰ ওপৰত কি বনাইছিল? এনসাৰ Leonardo created a terrifying image of a dragon on the shield. লিওনাৰ্ডোৱে ঢালৰ ওপৰত এটা ভয়ানক ড্ৰেগন বনাইছিল। এফ নম্বৰ আছে Who was Mona Lisa? মনালিসা কোন? এনসাৰ মনালিসা was a rich merchant's wife. মনালিসা হ'ল এজন ধনী ব্যৱসায়ীৰ ঘৈণীক। Where is Mona Lisa preserved now? মনালিসা এতিয়া ক'ত সংৰক্ষিত আছে? এনসাৰ The painting Mona Lisa is preserved now at the Louvre Museum in Paris. মনালিসা নামৰ পেইণ্টিংটো এতিয়া পেৰিছৰ লভৰি নামৰ মিউজিয়ামত সংৰক্ষিত আছে। 2 নম্বৰত আছে How do you know that লিওনাৰ্ডো লাভড এনিমেল? তুমি কেনেকৈ জানিব পাৰা যে লিওনাৰ্ডোৱে জীৱ জন্তুক ভাল পাইছিল? এনসাৰ ৰাইট ফ্ৰম য়ং এজ লিওনাৰ্ডো লাভড এনিমেল এণ্ড নেচাৰ। হি নেভাৰ ইট মিট। হি বট কেট বাৰ্ডছ এণ্ড সেট দেম ফ্ৰী। ফ্ৰম দেয়াৰ উই কেন নো ডেট হি লাভড এনিমেলছ। বাল্য অৱস্থাৰ পৰাই লিওনাৰ্ডোৱে জীৱ জন্তুক ভাল পাইছিল। তেওঁ কেতিয়াও মাংস খোৱা নাছিল। তেওঁ বন্দী কৰা চৰাই বজাৰৰ পৰা কিনি আনি মুক্ত কৰিছিল। ইয়াৰ পৰা আমি জানিব পাৰোঁ যে তেওঁ জীৱ জন্তুক ভাল পাইছিল। 3 নম্বৰত আছে What did Leonardo do as an anatomist? এজন শৰীৰবিদ হিচাপে তেওঁ কি কৰিছিল? এনসাৰ As an anatomist, Leonardo dissected animals and human cladeups to find out their mechanisms. His notes and drawing of his findings have helped scientists to understand human anatomy better. এজন শৰীৰবিদ হিচাপে তেওঁ মানুহ আৰু জন্তুৰ মৃতদেহক ছিন্ন বিচ্ছিন্ন কৰি কোন অংগই কেনেদৰে কাম কৰে সেই বিষয়ে অধ্যয়ন কৰিছিল আৰু তাৰ ওপৰত কিছুমান নোট আৰু ছবি আঁকিছিল, যিবিলাকে বিজ্ঞানীসকলক মানুহৰ শৰীৰৰ কোন অংগই কেনেকৈ কাম কৰে সেই বিষয়ে জানিবলৈ সহায় কৰিছিল।